हेलो गाइज वेलकम टू माई चेनेल। আজিৰ যাত্ৰা আমাৰ ডিব্ৰুগড়লৈ। প্ৰথমে আমি আহিছোঁ মৰাণলৈ। মৰাণলৈ কিয় আহিছোঁ আপোনালোকক কৈ আছোঁ বলকচোন। এইটো হ'ল মৰাণৰ এটা প্ৰাৰ্থনা গৃহ। ইয়াত যীচুক স্মৰণ কৰি প্ৰাৰ্থনা কৰা হয়। ইয়াত প্ৰাৰ্থনা কৰিলে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি বহুত লোকৰ বিশ্বাস, আৰু ইয়াত প্ৰাৰ্থনা কৰি বিভিন্ন কেঞ্চাৰ ৰোগীও সুস্থ হৈ পৰিছে। গতিকে ই বহুত বিশ্বাসী। লগতে ইয়াত আহি দেখা পালোঁ যে বহুতো সন্তান নোহোৱা মাতৃয়ে ইয়াত প্ৰাৰ্থনা কৰি সন্তানৰ সুখ লাভ কৰিব পাৰিছে। তাৰ পৰা আহি অলপ জিৰণি লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ভয়ে ভয়ে হ'লেও মায়ে পাণখন খালে। পাণখন মুখত ভৰাই এইবাৰ আমাৰ যাত্ৰা টিলিঙা মন্দিৰলৈ। আজি মানুহ বহুত, তাতে বলবমৰ মাহ, শাওণ মাহ, পানী ঢালিবলৈ বহুত মানুহ আহিছে আজি। আমাৰ দিনটোও ভাল, আজি সোমবাৰেই আহিছোঁ। মন্দিৰটোত এই গছজোপাতে সেৱা কৰিব লাগে। আমি সেৱা কৰিলোঁ, আপোনালোকো কৰকচোন মনত কিবা এটা আশা লৈ। যদি আশাটো পূৰণ হয় ইয়ালৈ আহিবলৈ নাপাহৰিব আকৌ। মন্দিৰৰ পূজাৰীজন অকণমান খঙত থকা যেন লাগিছে, কিয় বা নাজানো, গৰমৰ কাৰণেও হ'ব পাৰে বাৰু। টিলিঙা মন্দিৰ আহিছোঁ যেতিয়া টিলিঙা এটা নাবান্ধিলে হ'ব জানো? মনতে কিবা এটা আশা লৈ টিলিঙা এটা ময়ো বান্ধি দিলোঁ। হাতে হাতে সকলোৱে এডাল ৰছী বান্ধি এই যে টিলিঙাখিনি দেখি এটা কথা মনলৈ আহিল, কিমান মানুহৰ যে মনৰ সপোন ইয়াত লুকাই আছে। এইবাৰ আকৌ আমাৰ যাত্ৰা জগন্নাথ মন্দিৰত। মন্দিৰটো যে কিমান ধুনীয়া শব্দৰে প্ৰকাশেই কৰিব নোৱাৰি। আপোনালোকে দেখিতো চাগে গম পাইছেই। ইয়ালৈ আহিম বুলি ফাইনেলি মনৰ আশাটো পূৰণ হ'ল। আহকচোন ভিতৰলৈ সকলোৱে একেলগে সোমাই যাওঁ। সেয়া দেখিছেনে জগন্নাথ ডাঙৰীয়া কি ধুনীয়াকৈ স্থাপন কৰা আছে। ইয়াত সেৱা কৰি ৰাধা কৃষ্ণ মন্দিৰলৈ গ'লোঁ। তোমার শরণ যাতনা জি যত আমার জীবন অকাল